সুপ্ৰভাত বন্ধুসকল। মই এতিয়া ৰাতিপুৱা বাৰীলৈ গৈ আছোঁ। বাৰীখন ঘৰৰ ওচৰত নাই, মানে অলপ দূৰত আছে। এতিয়া ময়ো বহুত দিন যোৱা নাই, লগতে আপোনালোককো লৈ যাওঁচোন। চাই থাকক ভিডিঅ'টো। বাৰীলৈ গৈ আছোঁ। বৰষুণ দি আছে আজিও। ছাতি লৈ কেনে গৈ আছোঁ। ৰাস্তা ফুল পানী হৈছেগৈ। ৰাতি নিদিলে, ৰাতিপুৱাহে দিছে বৰষুণ। এতিয়া বাৰীলৈ গৈ আছোঁ। ধান এইফালে ওলাবই হ'ব এতিয়া, ডাঙৰ হ'লেই। বাৰী গৈ পোৱাগৈ নাই, আৰু অলপ আছেই। বাৰীখন মানে আগৰ বাৰী হয়, পুৰণা বাৰী। ঘৰ আগতে আমাৰ তাতে আছিলে, কিন্তু আমি দেখা নাপালোঁ, আমাৰ দাদাহঁতে পালে। এতিয়া সেই বাৰীখনকে আপোনালোককো দেখাই দিম অলপ। বেক কেমেৰা কৰিয়ে দেখাই দিছোঁ। এইফালে এটা আছে ৰাস্তা, এইফালে ঘূৰি যায়। এইফালে আমাৰ বাৰীলৈ নাযায়, এইফালে যায়। এইফালে থকা ৰাস্তাটোতে সোমাই যাম এতিয়া আমি। এইটো ৰাস্তাত বাৰীলৈ যাম। ৰাস্তাটো অলপ বোকা আছে, ঠেক গাড়ী নিব নোৱাৰে। আছোঁ বাৰীলৈ। ৰাস্তাটোত ঠেক, বেছি বহল নহয়, ডাঙৰ নহয়। ৰাস্তাটো এই কিনাৰে কিনাৰে হাবিটো কাটি দিলে গাড়ী যাব পাৰে, নহ'লে নোৱাৰে। এইফালে গৈছোঁ, হাবি মাজে মাজে। হাবি হৈ আছে এইফালেও এইফালে। এতিয়া মাজে মাজে বাৰীলৈ গৈ আছোঁ। আৰু বেছি দূৰ নাই, বাৰী গৈ পাম। এইফালে ঘূৰিব লাগিব। এইফালৰ পৰা বাৰীটো দেখিয়ে থাকে অলপ। এতিয়া বাৰীত লগ পাই আছোঁ। বাৰী আহি পাই গ'লোহি। বাৰী এইয়া পৰাই আমাৰ বাৰী হয়। এতিয়া ভিতৰত সোমাই যাম বাৰীৰ ভিতৰত। এইফালে বাৰীৰ ভিতৰত গৈ আছোঁ এতিয়া। পুৰা হাবি হৈ আছে। এইফালৰ পৰাই যাওঁ। এফালে আমাৰ বাৰী, এফালে বেলেগৰ বাৰী হয়। এতিয়া ৰাস্তাটো বেলেগ এটা ৰাস্তাত আহিলোঁ। আমাৰ বাৰীৰ ৰাস্তাটো মাজে মাজে যাবলৈ হাবি হৈ আছে। মানুহ এইফালে যায় বেছিভাগ। এইখন চাহপাতৰ বাগানো আছে, পাত থোৱা। গছ গছনি বহুত আছে, আগৰ গছ হয়। এইবিলাক ডাঙৰ ডাঙৰ গছ হয়। ঘৰ আগতে এইখন বাৰীতে আছিলে আমাৰ। মই ঘৰটোকে বুলি দেখি নাপালোঁ, কিন্তু ভেটিবোৰ দেখিলোঁ। ত্ৰিপল পুতি থোৱা দেখিছিলোঁ। এইখনে আমাৰ বাৰী। ৰবাৰ টেঙা কিবাকিবি বহুত বস্তু আছে, কিবাকিবি। কিন্তু আমি বেছিকৈ খাব নাপাওঁৱেই, লোকে খাই থৈ দিয়ে। বাঁহ বাৰীও আছে এইফালে, বহুত বাঁহ গছ আছে এইকেইজোপা। এতিয়া মই আগৰ পুৰণা ভেটিটো দেখাই দিম আপোনালোকক, ক'ত ঘৰ আছিলে আগতে।
এইফালে যাব লাগিব। ইয়াত চাহপাত বাগান আছে অলপ। আৰু বেছি নাই পুৰণা ঘৰ বহা ভেটিটো চাবলৈ। ঘৰৰ ভেটিটো ইয়াতে আছিলে আগতে, এইডোখৰতে হাবিহঁতৰ ডোখৰতে। তাৰপাছত ইয়াত ভঁৰালটো আছিলে, পকা খুটা এতিয়ালৈকে পৰিয়ে আছিলে ভঁৰালটো। তাৰপৰা এইদিকে আম গছ আছে, এইফালে ঔটেঙা গছ আছে, আৰু এনেকৈ আছে আৰু বাৰীখন। এইফালে তামোল গছ কিবা কিবি আছে, এইফালে চাহপাত বাগান আছে। চাহপাত বাগানখনো আপোনালোকক দেখাই দিম অলপ। এইফালে যাব লাগিব। এইফালে চাহপাত বাগানখন পামগৈ দিয়া, আৰু বেছি দূৰ নাই যাবলৈ। এইখন চাহপাত বাগানখন আছে আৰু 6-7 বিঘামান, কিন্তু আমাৰ নহয়, দদাইহঁতৰ হয়। মাটিটো মানে 4টা ককাই ভাই আছে আমাৰ দেউতাহঁতৰ। 4টাও ভাগ আছে ইয়াতে, চবৰ ভাগ কৰি দিলে এতিয়া ঘৰলৈ গৈ আছোঁ। ডাইৰেক্ট আমাৰ বাৰীৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰি দিছোঁ। ইয়াৰ পৰাই আমাৰ বাৰী হৈছিলে। এতিয়া ঘৰলৈ যাওঁ আৰু। এইফালে ৰাস্তাটো বোকা আছে দেই অলপ। ৰাস্তাটো পিয়ালি, গাড়ী যাব নোৱাৰে, ডাঙৰ গাড়ী। এনেই সৰু হাবিবিলাক কাটি দিলে পাৰে যাবলৈ, নহ'লে যাব নোৱাৰে। এইটো ৰাস্তাই গৈ আছোঁ এতিয়া। বাঁহ ঘাঁহ নিবলৈ বহুত কষ্ট হয়, এইটো ৰাস্তা গাড়ীতে নিয়া হয় বেছিভাগ। এই টাৰ্ণিং দুটা ঘূৰাবলৈ কষ্ট হয়, বাঁহটো দীঘল হয়, টাৰ্ণিংকেইটা ঘূৰাবলৈ বেয়া। ৰাস্তাটো ঠেক যে, বহল হোৱাহেঁতেন পোৱা গ'ল, কিন্তু ৰাস্তাটো ঠেক। ঘৰ আগতে সেইখন বাৰীতে আছিলে, আপোনালোকক ক'লোঁগে। এতিয়া বিলগ হোৱা হ'ল, গোটেইকেইটা বেলেগ হ'ল। আমাৰ ঘৰটো অলপ দূৰত, বাকী দদাইকেইটাৰ ঘৰ ওচৰতে আছে। এদিনকে দেখাম আপোনালোকক। আমাৰ ঘৰটো অলপ দূৰলৈ যাব লাগিব। এই গোটা টাৰ্ণিং বহুত কষ্ট হয় বাঁহ নিবলৈ। ইয়াৰ পৰা খৰি ঝৰি বাঁহ ঘাঁহ চব ইয়াৰ পৰাই নিয়া হৈছিলে নহ'লে। এতিয়া ঘৰৰ ওচৰত লগ পাই আছোঁ আকৌ। ঘৰৰ ওচৰত আহি পাই গ'লোহি এতিয়া, আৰু অকণমান গ'লেই ঘৰটো পাম আমাৰ। ভিডিঅ'টো আজিলৈ ইমানে। চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবি আৰু। লগ পাই আছোঁ আকৌ নতুন এটা ভিডিঅ'ত। বাই বাই।